Hello guys, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। তো আজি খুব ধুনীয়া এটা মিনি ব্লগ লৈ আহিছো আৰু ভাবিছো আজি ইনষ্টাগ্ৰামৰ আইডিত ফাৰ্স্ট টাইমৰ কাৰণে মই দিব গৈ আছো মিনি ব্লগ এটা আৰু আপোনালোকে সাপোৰ্ট কৰিব মৰম কৰিব আগতে যেনেকৈ সাপোৰ্ট কৰিছিল কিন্তু আজিকালি প্ৰায় মোৰ ইনষ্টাগ্ৰামৰ আইডিত একেবাৰে লাইক চাইক নহা হৈছে আৰু কাৰণ মই দিব পৰা নাছিলো ভিডিও আৰু ফাইনালি এয়া দেখা পাইছে আজি মই আছো কাপোৰ কোম্পানীত আৰু যেহেতু তামিলনাডুত কাম কৰিবলৈ আহিলো আৰু ইয়াতে হুটাৰ পৰা আপোনাৰ ৰোল বিলাক বনোৱা হয় কাপোৰ ৰোল বিলাক আৰু এই কাপোৰ বিলাক স্পৰ্টিং হয় আৰু যেহেতু স্পৰ্টিং কাপোৰ বিলাকে বনি আছে ইয়াতে আৰু একেবাৰে হেকৰ মেচিন কেটাত আজি চলি আছে ব্র্যান্ডেড কাপোৰ আৰু ব্র্যান্ডেড কাপোৰটো হৈছে এয়া হোৱাইট কালাৰ আৰু হোৱাইট কালাৰত বনি আছে ইয়াতে আৰু তো আজি বেছি দীঘল নকৰো মিনি ব্লগটো আজিলৈ বাই বাই।